পিছত নাই নাই নহ'ব আৰু কি, এইটো কি দোকান পাইছে নেকি, এইটো কি গেলামালৰ দোকান পাইছে নেকি, বাকী দিম যে, বাকী হ'ব, এইটো স্কুলহে, এনেকুৱা কৰি ক'লে। সেই কথাখিনি শুনি ইমান মানুহৰ মাজত এনেকুৱা কৰি ক'লে, কোৱাৰ কাৰণে মোক বহুত বেয়া লাগি গৈছে, মোক দুখ লাগি গৈছে। হেল্ল' অসমবাসী ৰাইজ, তো কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই একদম পূৰা পাচৰা উৰাই লৈছোঁ। পাচৰা উৰি আমাৰ ঘৰৰ পাছফালে আছোঁ, ঠাণ্ডা পৰিছে না, পাছফালে আহিলোঁ। আমাৰ পাছফালে এতিয়া ৰাস্তা একটা আৰু আগৰ ফালে ৰাস্তা আছে, পাকা ৰাস্তা, এতিয়া ব্লক ৰাস্তা। আমাৰ ইফালে এইগিলা বাছ গাছ আছে, বাঁহৰ গাছ, বাছ বাগান। মানে মই ভাবিছোঁ আজি আপোনালোকৰ আগত মই নিজৰ বিষয়ে শ্বেয়াৰ কৰিম, নিজৰ বিষয়ে কথা পাতিম আৰু মোৰ ঘৰৰ বিষয়ে ক'ম বুলি ভাবিছোঁ। ভালে কইটাই ব্লগ ভিডিঅ' বনালোঁ, এটা ভিডিঅ'টো মই মানে মোৰ ঘৰৰ কথা ভালকৈ কোৱা নাই বা শ্বেয়াৰ কৰা নাই, মই নিজৰ বিষয়ে ভাবিছোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, ক'ম। যদি জানিব বিচাৰিছে মোৰ বিষয়ে, মই কি কথা শ্বেয়াৰ কৰোঁ, কি শেষলৈকে চাব মোৰ ভিডিঅ'টো, তেতিয়া বুজিব পাৰিব, গম পাব মই কি শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আজিৰ ভিডিঅ'টো অলপ বেছি দীঘলো হ'ব পাৰে। মই ঘৰতো ভিডিঅ'টো বনাব পাৰিলোঁ হয়, কিন্তু নবনালোঁ। বেকগ্ৰাউণ্ডত চাউণ্ড আহিব, বহুতখিনি মানুহ হাল্লা হৈ থাকে, তাৰ কাৰণে নবনালোঁ মই ঘৰত। মই নিজান ঠাইত আহিলোঁ, খোলা জেগাত ইফালে, মানে কোনো নাই, ইয়াতে ভাল কৰি ক'ব পাৰিম কথাখিনি খুলি। প্ৰথমতে কৈ লৈছোঁ মই কোন কোন আছে আমাৰ ঘৰত। মই, মা, বাবা আৰু ভাই দুটা আছে, বৌ আছে দুটা। ভাই দুটা বিয়া পতাৰ পিছত বেলেগ হৈ গ'ল, 6 বছৰমান পিছতে বেলেগ হৈ গ'লে, দুয়োটাই বেলেগ হ'ল। আজিকালিতো জানাই কি ভাই বোলে ঠাই হৈ যায়। সৰু দাদা আগত বিয়া কৰাইছে, সৰু দাদাৰ একটা চলি আছে, দেখাইছিলোঁ আগৰ ভিডিঅ'ত। মোৰ ভাতিজি এটা আছে, আৰু ডাঙৰ তাৰ হোৱা নাই এতিয়ালৈকে বাচ্ছা, তাই পিছত বিয়া পাতিছে, হোৱা নাই। কোনো একেলগে থাকিব, বেলেগ হ'ল। প্ৰথমতে ক'ম মই মোৰ মাৰ কথা, তাৰপিছত বেলেগ মোৰ কথা ক'ম, বাবাৰ কথা ক'ম। প্ৰথমতে মোৰ মাৰ কথা ক'ম। এতিয়া মই 6-7 বছৰ আছিলোঁ বয়স, দেখোন মানে মোৰ মাৰ পেৰালাইজ বেমাৰ হৈ গৈছিল, একটা ঠেঙত মানে লেংৰা হৈ গৈছিল। বহুত চিকিৎসা কৰি, বহুত কবিৰাজে দি, মালিচৰ ঔষধ লৈ বহুত চিকিৎসা কৰাৰ পিছত বহুত দিনৰ পাছতহে মানে ভাল হ'ল। তাৰপিছত এতিয়া ভাল হোৱাৰ পিছত আৰু একটা বেমাৰ হ'ল কোমৰৰ বিষ আৰু কবিৰাজৰ দি চিকিৎসা কৰি অলপ কোমৰটো ভাল হ'ল। পিছত কি হ'ল, এই বিছে বহুত বেছি বিষ হোৱাৰ কাৰণে লাহে লাহে মোৰ মাৰ কোমৰটো ভাজ হোৱা ধৰিলে। মানে বাবা এনেকাই হাজিৰা কৰি মানে চিকিৎসা কৰি আছে, এখনো চিকিৎসা কৰি আছে, হাজিৰা কৰি। পিছত এনেকাই ভাল পালে অলপ কাম বন কৰে, ভাত চাত বনায়, কাম বন কৰে ঘৰৰ। পিছত আৰু বেমাৰ হ'লে আৰু বিচনাত পৰি থাকে, এনেকৈ বহুত কষ্ট মানে গেছে আমাৰ আগতে। এখনো কষ্ট যাৱাই নাই, এখনো কষ্ট হৈ আছে। কাম কৰিতো খাব পাৰোঁ, কষ্ট কৰি খাব পাৰোঁ, কিন্তু বেমাৰটা যে কিয় হয়, বেমাৰটা নহ'লেতো বহুতখিনি মানে ভাল হ'ল হয়। আৰু হাজিৰা কৰি হ'লেও চিকিৎসা কৰিছে, যদি ভাল হ'ল হয় বহুত ভাল লাগিল হয়, কষ্টৰ ফলখিনি পোৱা নিচিনা লাগিল হয়। কিন্তু ইমান চিকিৎসা কৰি আছে বাবাই, পইচা পাতি ভাঙাই নাই, হাজিৰা কৰি আনিয়া খাৱাৰ খৰচা, ইফালে তোৰ বেমাৰৰ খৰচা। সপ্তাহতে এখন কি হৈছে, মানে সপ্তাহত 3-4 মান বেজী মাৰিব লাগে মোৰ মাক। বেজী মাৰিলেহে মানে অলপমান দমে বেমাৰটো, আৰু মানে আৰু পাছত ঔষধৰ ছালখিনি গেলে আৰু মানে বেমাৰ হয়, আৰু বেমাৰটা উঠে। মানে বেমাৰটো কি বেমাৰ কৈছোঁ, এখন কি বেমাৰ হৈ আছে, বহুতকেইটা বেমাৰৰ পিছে মানে এইবাৰ আৰু বেলেগ বেমাৰ এটা পাইছে। কিবা উকাচ নাপায়, মানে উকাচ ল'ব নাপায়, হেচ কৰে গোটাই গাৱে পেটে, গোটাই গা ফুলি যায়, মুখ ফুলি যায়, ঠেংবিলাক গোটাই ফুলিয়া যায়। ফুলিলে মানে ভাৰী হয় গাটা, খোজ কাঢ়িব নাপায়, বেৰাব নাপায়। এখনতো আৰু বেছি নাপোৱা হৈছে, বেছি পূজা হৈ গ'ল, নাপায় এখন বেছিহে ৰাখি ল'ব লগা হৈ গৈছে এখন। তাৰ বয়স, আমাৰ মাৰ বয়সৰ মানুহবিলাক ইমান কাম কৰি খাই আছে, ইফাল আৰু মোৰ মা বিচনাত পৰি থাকিব লগা হৈছে এখন। গোটাই গা ফুলিয়া যায়,
কিয় বা এনেকুৱা হৈছে হেজ চেজ মানে মানুহ হৈছে আচল কি উশাহটা যদি ল'বা নাপায় মানুহ কেনেকুৱা বাচি থাকিব। কিবা হাৰ্টৰ বেমাৰ বুলি কৈছিল, হস্পিটেলত নিছিলোঁ, চিভিল হস্পিটেলত, চৰকাৰী হস্পিটেলত ছ'ন'গ্ৰাফি কৰিল ডাক্তৰে, ছ'ন'গ্ৰাফি কৰিল, চেকআপ কৰিল ভাল কৰি, পিছত হ'ল কি তাৰ হাৰ্টৰ ৰোগ হৈছে বুলি কৈছিল। পিছত বহুতখিনি ঔষধ দিছিল, খাই কিনে বেজি থেজি লৈ লেখি দিছিল না, ঔষধ ভাল পাইছিল। কিন্তু ভাল পোৱাৰ পাছত যেলা ঔষধখিনি চেচ পাল, দামো আছিল বিৰাট ঔষধবিলাক, তো কোনোমতে পইচা যোগাৰ কৰি আনিছিল দাৱাই ঔষধখিনি। তো চেচ পাই যোৱাৰ পাছত আৰু বেমাৰটা যেনেকৈ আৰু তেনেকাই হ'ব ধৰিল। 4 মাহ মানে আগত মই কিবা চাহ ফেক্টৰীত কাম কৰিব যাওঁ, আগৰ ভিতৰত দিছিলোঁ চাহপাত ফেক্টৰীত কাম কৰিব যাওঁ বুলি, চাব পাৰে আপোনালোকে, যদি চোৱা নাই। চাহপাত ফেক্টৰীত কাম কৰিব যাওঁ, 4 বছৰ হ'ল তাতে কামত সোমোৱা চাহপাত ফেক্টৰীত। তাতে কেইটামান পইচা পাওঁ, পইচা পাই কিনে ময়ো অলপ দিছিলোঁ বাবাক পইচা, আৰু তাৰ হাজিৰা কৰা পইচা লগ লাগিয়া হস্পিটেলত লাগিছিলোঁ 4 মাহ আগতে বাবা মোৰ মাক। সিনা ক'লে কি ডাক্তৰে চেকআপ কৰাৰ পিছত চেলাইন দিল, ৰক্ত পৰীক্ষা কৰিল, ৰক্ত পৰীক্ষা কৰাৰ পাছত হয় কি ৰক্ত নাই, মানুহ তাৰ একদম কি হৈ গৈছে, ৰক্ত দিব লাগিব, একদম হেৰি হৈ গৈছে মানে। পিছত ৰক্ত দিব লাগিব, কি কৰা যায়। পিছত দাদাহঁতক ফোন কৰিল, বাবাই ঘৰত ফোন কৰিল, সৰু দাদা এটাক কল, ডাঙৰ দাদা এখন সেই টাইমত বেলেগত কাম কৰি আছিল, মানে কোনোবা দুধনৈ এই চাইডত কাম কৰিছিল, তাতে আছিল। এদিন কৰিল কল, তোৰ মাক বোলে ৰক্ত দিব লাগিব, ৰক্ত দিলে ভাল হ'ব অলপ, তই 2 ভায়ে 2 ভায়ে ৰক্ত এটা দে বুলি ক'লে। পিছত সৰু দাদাটো যাবাই ওলাইছে, যাব দিব বোলে, দিম বুলি কৈছে। ডাঙৰ দাদাই কয় কি মোৰ কাম অলপ বাকী আছে, মই কৈ দিম 2-3 দিনৰ কাম আছে, মই এতিয়া 4 মই যাব নাপাওঁ, মই নাযাওঁ এনেকুৱা বুলি কয়। তো তাৰপিছত বাবাই ক'লে তেনেহ'লে আহিবা যদি নাপায় পইচা দে, অলপ কাম কৰি আছা পইচা দে, কিনি পিনে দিম। কাৰণ ওই টাইমত পইচাই নাছিল, আমাৰ বাবাৰো পইচা নাই, মোৰো পইচা নাই, অলপমান পইচা কোনোমতে যোগাৰ কৰিয়া লৈ আহিছিলোঁ হস্পিটেলত, মাক লৈ আহিছিলোঁ। পিছত ডাঙৰ দাদাই ক'ল নাই বোলে, তাই পইচা বোলে পাৱা নাই বোলে, পইচা দিবা নাপাব, তাই আহিবাও নাপায় দিবা নাপায়, তাৰ কামটাহে ডাঙৰ, মানে পইচাটো দিবা নাপাব আৰু মানুহটো আহিব নাপায় এনেকুৱা আৰু কি। ছোট দাদা তাক লৈ গেল কৰিবৰ কাৰণে, তাৰ বোলে নিমিলিল মানে কিবা বোলে কম আছে নে কিবা হোৱা কল, মই ভালকৈ নাজানো, কিবা হোৱা কল। পিছত তাই বোলে নহ'ব, তাই ৰক্তটা নহ'ব, দেৱা নচলিব বুলি ক'ল। পিছত উপায় নাই, ৰক্ত দিয়া মানুহ বহুত কিছুমান থাকে না, খবৰ কৰিলোঁ গাঁৱতো কাৰোবাৰ পাব নেকি দিব বুলি, আছিল এনেকুৱা মানুহ। পিছত তাহাৰ বোলে কাৰোবাৰ দিছে, 3 মাহ নহ'লে বোলে নাপায়, 3 মাহ হ'লে নেদে। তাৰপিছত আৰু বেলেগক খবৰ কৰিলোঁ, সিও বোলে নাপায়, কিবা হৈ আছে। তো কি কৰোঁ, একে বাবাৰো মাথা কাম নিদিয়া হ'ল, মানে চিন্তাত পৰিল, ময়ো কান্দুং মুন্দুং হৈ গ'লোঁ, কি কৰা যায়। ইফালে পইচাও নাই কিনিয়া দিম। পিছত আমাৰ ডাঙৰ 2 নম্বৰ জেঠাৰ ল'ৰা একটা মনোজ নাম তাৰ, হস্পিটেলত কাম কৰে, মানে তাতে চৰকাৰী চিভিল হস্পিটেলতে কাম কৰে। পিছত তাই খবৰ লোৱা গৈছিল, তাই খবৰ লোৱাতে ৰাইনা ক'ল এনেকৈ কথা, ৰক্ত দিবা লাগে বোলে, কি কৰা যায়, মানুহো নাপালোঁ, আৰু ঘৰৰ বেটা দুটাও সেনেকুৱা বাবাই ক'ল আৰু। পিছত কাৰো যদি দিবা নাপায় কায়ো, আৰু সৰু দাদা তাৰো যদি কি নিমিলে কি মোৰ দাদাৰ ময়ে দিম দে বুলি ক'লে। পিছত মোৰ জেঠা ল'ৰা মনোজ দাদা তাই দিল, ৰক্তখিনি দিল, অলপমান ভাল পাল। ৰক্ত দিয়াৰ পাছত ডাক্তৰে ৰিলিজ দিল, তো ঘৰত লৈ আহিলোঁ। ঘৰত লৈ আহিলে ঔষধ পাতি ব্যৱহাৰ কৰে থাকাতে অলপ ভাল পাইছিল। এদিন কেইমাহমানৰ ভালে হ'ল, ভাল পোৱাৰ পাছত এখন আৰু মানে ওই বেমাৰটা আৰু যেনেকৈ আৰু তেনেকাই, মানে ৰক্ত ফুলে মানে কি দেহাত পানী হৈ যায়, ৰক্তবিলাক পানী হোৱা যায় নাছিল, পানী হৈ যায়, মানে এখন বহুত বেছি বেমাৰ হৈ আছে, মানে বহুত মোৰ বহুত চিন্তা।
নিজৰ মা এইখিনি সময়ৰে যদি তাৰ কিবা এটা হৈ যায় মই বহুত দুখ লাগিব বহুত, কাৰণ এখন আৰু বহুত বেছি বেমাৰ তাৰ মানে জাগিছে। এখন এনেকুৱা হৈছে ঘৰৰ মানে বেৰাব নাপায়, বাহিৰতো ওলাব নাপায়, এইফালে মানে ঘৰতে বাল্টিং এটা লৈছে, সৰু বাল্টিং তাতে পেচাব কৰে ঘৰতে বিচনাৰ পৰা উঠি কোনোমতে, কোনোবা মেখেলাতে হাগি থৈ দে, গিলা চাফা কৰোঁ ময়ে ধোওঁ, ময়ে চব হেৰি কৰোঁ। কি কৰিম, নিজৰ মা কৰিব লাগিব। আমাক যিখন কষ্টৰ পৰা ডাঙৰ কৰিছে, ইমান গমতে 9 মাহ পেটত ৰাখি জন্ম দিয়া, কিন্তু আমাক ডাঙৰ দিশৰ কৰিল। আমিতো আমাৰ মাৰ কাৰণে, নিজৰ মাৰ কাৰণেতো আমাৰতো কৰ্তব্য এটা আছে, আমি কৰিব লাগে। তো মই সেইগিলা দুখ বুলি নাভাবোঁ। মই যতন কৰাটো গু কাপোৰ ধোৱা, মেখেলা ধোৱা, এইগিলা মই দুখ বুলি নাভাবোঁ। কিন্তু বেমাৰটা যে হৈ আছে, ইমান চিকিৎসাৰ পৰা কষ্ট কৰাৰ পইচা, হাজিৰা কৰাৰ পইচা, বাবাই যে ইমান কষ্ট কৰি যে চিকিৎসা কৰি আছে বহুত, এই বোলে কবিৰাজ, এই বোলে ডাক্তৰ, এনেকুৱা কৰি আছে বাবাই চিকিৎসা কৰি আছে। ভাল হ'লে বহুত শান্তি পালোঁ হয় মনত, ভালে নহয় কি কবি। পিছত এনেকাই এখন আছে, তো দেখাই দিছোঁ মোৰ মাক কেনেকা মানে চাই লওক। পূজা হৈ গৈছে একদম বেৰা নাপায় ভাল কৰে মানে কোনোমতে আছে আৰু চলি ইমানটা, কোনদিনা কি হয় কোনো ঠিক নাই মানে চাই লওক। এতিয়া মা মোৰ দেখালোঁ আৰু মুখখন ফুলি আছে কেনেকা কৰি, লাঠি লৈ বেৰাই চিধা হবাই নাপায়, আৰু ভৰিগিলাও ফুলছে বেয়া কৰি, ভৰিগিলা ভৰিগিলা বেজি দি থকাৰ কাৰণে অলপমান কম পাইছে, এইকেইদিন অলপমান খোজ কাঢ়িব পাই আছে। আৰু খাৱা তাত জুইত পুৰা গৈছিল, মানে পুৰা গৈছিল, গৰম পাই হেনা কিবা হৈ গৈছে, গমেই নাপায় তাই, ততে পাৱা নাই মানে, এনেকাই চিধা হবাই নাপায় তাই, এনেকাই বেৰাই। এইবাৰ কম মই মোৰ বাবাৰ কথা। বাবা মানে মোৰ বাবা হাজিৰা কৰে, গোৱালপাৰাৰ ফালে ক'তবা হাজিৰা কৰিব যায়। গাছ বেপাৰী আছে, গাছ কাটিব থাকালে, কাইবা কিবা বেৰা বনাব থাকালে, জংঘল চুব থাকালে এনেকা যায়, পইচা পায় অলপ, এনেকাই খৰচা পাতি ওলাই আছে, খাৱা খৰচা ওলাই আছে, কোনোমতে চলি আছে, আৰু মাক চিকিৎসা কৰি আছে এই পইচা দিয়াই। এইবাৰ কম মই মোৰ কথা, স্কুলৰ কথা কৈছোঁ, মই কিমান দূৰ স্কুল পঢ়িছোঁ, ক'ব লাজে লাগিছে মোৰ স্কুল পঢ়াৰ কথা, তো তথাপিও কওঁ। আমাৰ গাঁৱত প্ৰাইমাৰী স্কুল আছে, চৰকাৰী স্কুল, 1ৰ পৰা 4 লাগি পঢ়ছোঁ। তাৰপিছত হাৰিমুৰাত স্কুল আছে, আৰু হাৰিমুৰাত 5ৰ পৰা 5ত এডমিশ্যন কৰি 7ৰ লাগি পঢ়লোঁ। পিছত আৰু 8ত এডমিশ্যন কৰি আৰু 10ৰ লাগি পঢ়লোঁ। 9 ক্লাছ পাইছিলোঁ মই ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনোৱাত, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনাব লাগে। পিছত কেৰাণী ছাৰে ক'লে, মই ক'লোঁ আৰু কি, ছাৰ মোৰ লগতো মই ইমান ক্লিয়াৰ পইচা দিব নাপাম আজি, পইচা নাই বোলে, মোৰ মা এইখিনি পইচা দি পঠাইছে, ফটো 2 কপি দিলোঁ, আৰু পইচাটো এইখিনি লওক, মই কালি বাকী পইচাখিনি মই কালি দিম। পিছত নাই নহ'ব আৰু কি, এইটো কি দোকান পাইছে নেকি, এইটো কি গেলামালৰ দোকান পাইছে নেকি, বাকী দিম যে, বাকী হ'ব, এইটো স্কুলহে, এনেকুৱা কৰি ক'লে। এই কথাখিনি শুনি ইমান মানুহৰ মাজত এনেকুৱা কৰি ক'লে, কোৱাৰ কাৰণে মোক বহুত বেয়া লাগি গৈছে, মোক দুখ লাগি গৈছে, এনেকুৱা কৰি কথা ক'লাৰ কাৰণে। আজিও মনত আছে মোৰ এনেকুৱা কৰি কোৱাৰ কাৰণে। কেৰাণী ছাৰে আমাৰ কি অলপ কি ইমান মানুহৰ মাজত যে বেলেগ ছাৰবিলাকো আছে, ছাত্ৰ ছাত্ৰী আছে, তাহাঁতৰ আগত যে মই এনেকুৱা কৰি ক'ল, গেলামালৰ দোকান পাইছা নেকি, এতিয়া দোকান পাইছে, এতিয়া স্কুলহে, স্কুলত কোনো বাকী থাকি নচলে, মানে এনেকুৱা কৰি কথা ক'ল, মোক বেয়া লাগি গৈছে শুনি কথাটো, বহুত মানে অন্তৰে বহুত কান্দিছোঁ, মানে বহুত দুখ লাগিছে। সেইখিনি কথা কোৱাৰ পিছত মই ফটো আৰু পইচা এটা ঘূৰাই দিছে, ঘূৰাই লৈ আহি ক্লাছৰুমত চুপচাপকৈ বহি আছিলোঁ। চুপচাপ আধা ঘণ্টামানৰ পিছত মই চুপচাপ কৰি বহি আছিলোঁ। আধা ঘণ্টামান পিছত বেলেগ এজন ছাৰক কৈছে নেকি কিজানি, কেৰাণী ছাৰে কৈছে হ'ব, এসপ্তাহৰ ভিতৰত দিবলৈ কবি বুলি, এনেকুৱা কিবা জমা দিব বুলি কৈছে নেকি। পিছত আধা ঘণ্টামান পিছত বেলেগ এজন ছাৰে আহি বুলি ক'লে, মৰমী চিত্ৰধৰ তুমি না, কয় বোলে হয় ছাৰ, মই তুমিতো বনাব পৰা নাই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো, তোমাৰ হোৱা নাই ন, এসপ্তাহ ডেট আছে, তুমি এসপ্তাহৰ ভিতৰত তুমি দিব পাৰিবা নহয় বুলি ক'লে। হয় ছাৰ দিব পাৰিম দে বুলি ক'লোঁ। পিছত
অলপ শুনিতো তেতিয়া ভালে লাগিল ৰেচন কাৰ্ডটো বনাব পাৰিম বুলি, কিন্তু প্ৰথমতে যে কেৰাণী ছাৰে এনেকুৱা কৰি কৈ দিল মোক বহুত বেয়া লাগি গৈছে, এনেকুৱা কৰি ক'ব নালাগিছিল, মইতো এজন ছাত্ৰী হয়। তাৰপিছত টেন ক্লাছ পালোঁ। টেনত আহি 10 ক্লাছত পূৰা কোনোমতে পাছ কৰি মেট্ৰিক পৰীক্ষা এটা দিলোঁ। পিছত মেট্ৰিক পৰীক্ষা দিলোঁ, মেট্ৰিকটো ৰিজাল্ট ল'লোঁ, মেট্ৰিকটো ফেইল হ'লোঁ মই। একবাৰে দিছিলোঁ মই মেট্ৰিক, একবাৰে দিছিলোঁ তো মেট্ৰিকটা ফেইল গ'লোঁ। 2বাৰমান দিলে, 2-3বাৰমান কিজানি পাছ কৰিব পালোঁ হয়। আৰু মেট্ৰিকটা যে দিছিলোঁ ফৰ্ম ফিল আপ কৰিব লাগে মেট্ৰিক দিয়াৰ আগতে এডমিট কাৰ্ডৰ কাৰণে। তো ফৰ্ম ফিল আপ কৰিব মই টাইমত পইচা নাছিল, কোনোমতে 600-700 টকা লাগে, কোনোমতে যোগাৰ কৰি ঘৰৰ পৰা দিছিল ফৰ্ম ফিল আপ কৰিব। যিও পৰীক্ষা এটা দিলোঁ তো ফেইল কৰিলোঁ, পাছ কৰিব। এই ভিডিঅ'ত মোৰ ইমানখিনিয়ে আছিল, ভাল লগা ইমানখিনিয়ে শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত। তো আৰু যিখিনি কথা মই শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত, যিখিনি ক'লোঁ তো কোনো ইয়াতে মিছা কথা নাই। যিখিনি হৈছে মোৰ জীৱনত ঘটিছে, যিখিনি কথা আছিল মানে ক'লোঁ, শ্বেয়াৰ কৰিলোঁ। ইয়াত কোনো মিছা কথা নাই, একদম ৰিয়েল হয়, সঁচা কথা, সঁচা কাহিনী। যিখিনি হৈ আছে সেইখিনিয়ে ক'লোঁ আপোনালোকৰ আগত। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। বাই ফ্ৰেণ্ডছ।